এই সরাসর জগৎ সারি মুখী জীবন আমাকে আমাকে কেন্দ্র করি চিত আমি এই বিশ্ব ব্রহ্মাণ্ডর সকল প্রাণী অন্তরত সদা বিরাজমান জুড়ে জেনে কর্ম করছে তেও আমি এই ফল ভোগ করাই আইছে এই জগতত দুষ্ট দমন অন্ত পালন করব আমি নিজে যুগে যুগে মঙ্গলম ভগবান বিষ্ণু মঙ্গলম গরুড় मंगलम पुंडरी कक्षाय मंगलाय तनो
অপেক্ষা কৰিব লাগিব আৰু সেই হেতু মই নিজেই যাব লাগিব অৱন্তী ৰাজ্যলৈ। অৱন্তীৰাজ দুৰ্মুখেন মোৰে মহাভক্ত আৰু মহা ধাৰ্মিক। এইবাৰ জগতক দেখাই দিম, জগতক বুঝাই দিম ভক্তৰ ভক্তি মহিমা কোনো কালে কোনো যাতে এক বিন্দু মানুহ ক্ষয় কৰিব নোৱাৰে। যদি ভক্ত পৰীক্ষাত হয় সফল, তেন্তে জগতৰে অগ্ৰগিৰি খালি স্থান দিম মোৰে সন্নিধ্য।
আজি আমাৰ পৰম সৌভাগ্য কাৰণ এই জগতৰ পদে জনাৰ্দনক লভিলোৱাৰ হে বিশ্বব্ৰহ্মাণ্ড কৰা হে প্ৰভু কমলেশ্বৰ এদিন সেই নাৰদৰ শত সহস্ৰ কোটি প্ৰণিধান কৰিব গ্ৰহণ প্ৰভু কৰিব ভক্তি প্রভু কিন্তু দেবর্ষী তুমি যথাসময়ে সদা উপস্থিত প্রভু দেবর্ষী এইবার মনে এজন মহাভক্ত ভক্তি পরীক্ষা করে আর এই কার্য তোমার সহায় সঠিকে প্রয়োজন হব না কোন সেই মহান যে ভক্তির পরীক্ষা ক্ষেত্রে আজি এই দেবঋষি হৈছে আৰু প্ৰভু যাৰ ভক্তিৰ পৰীক্ষা এই জগতত পুনৰ প্ৰতিষ্ঠিত সৰ্বৰ ভক্তিমান দেবঋষি অবন্তী রাজ দুর্মুখের দেবর্ষী অবন্তী রাজ দুর্মুখের ভাই পরীক্ষা করা হবো কিন্তু কি জনাতো অবন্তী রাজ দুৰ্মুখেৰ তো আপোনাৰ পৰম ভক্ত তেনেস্থলত তেওঁৰি ভক্তি পৰীক্ষা নবুজিলো প্ৰভু নবুজিলো মই পৰীক্ষা কাল প্রভু ভক্তর পরীক্ষা দ্বারাই জগতের ভক্তি অধিকার প্রসার করাই আমার প্রধান দায়িত্ব কিন্তু দেবর্ষী দুর্মুখের ভাগ্য পরীক্ষা করাই মহান উদ্দেশ্য হয় এটি বিশেষ উদ্দেশ্য প্রভু অশ্বপতি কন্যা সাবিত্রী প্রভু সতীত্ব গুণৰ কথা এই জগতবাসী আগত প্ৰকাশ কৰিব লাগিব কিন্তু কি জনাৰ্দ কিৰণ ৰজা দুৰ্মুখেৰ ভক্তি পৰীক্ষা আৰু সাবিত্ৰীৰ সতীত্ব গুণৰ মহিমা এই জগতত কৰিব বিচাৰা তেন্তে শুনা পৰীক্ষাৰ কথা অবন্তী ৰাজ্যৰ প্ৰধান সেনাপতি উগ্ৰসেনৰ দ্বাৰা অৱৰোধ কৰাই ৰজা ৰাণী পুত্ৰ সহিতে সকলোকে বনলৈ পেলাই প্ৰভু অশেষ কষ্ট ভোগ কৰাব লাগিব তাৰ পাছত সহস্ৰপতি কন্যা সাবিত্ৰীৰ লগত দুৰ্মুখেনৰ পুত্ৰ লগত বিবাহ পাঠত
আবদ্ধ কৰাব লাগিব। প্ৰভু বিবাহৰ এবছৰ লগ হওঁতেই সত্যবানক অৰণ্যত সৰ্পয়ে দংশন কৰাই প্ৰভু তেওঁক নিধন কৰাব লাগিব। সাবিত্ৰীৰ সতীত্ব গুণৰ প্ৰভাৱত ৰজাই হেৰুৱা ধন ঐশ্বৰ্য বিভূতি সকলোবোৰ ঘূৰাই দিয়া ব্যৱস্থা কৰিব লাগিব। প্ৰভু দেৱৰ্ষি প্ৰভু এতিয়াতো নিশ্চয় বুজিছা আপোনাৰ কৰ্তব্য বুজিলোঁ প্ৰভু বুজিলোঁ। লায়নৰ সংসাৰ ঈশ্বৰই তুমি ভগৱান ঈশ্বৰপূৰ্ণ অৱশ্যে হ'বই তোমাৰ বাৰ্ষিক আপোনাৰ আজ্ঞাশীলগত কৰি সম্পূৰ্ণ ব্ৰহ্মাণ্ডৰ কল্যাণৰ সাপেক্ষে এই গুৰুত্ব কাৰ্য সাধিবৰ বাবে নিজকে কৰ্মলৈ প্ৰস্তুত। যোৱা দেৱৰ্ষি এতিয়া তুমি নিজ কৰ্তব্যত খোৱা অগ্ৰসৰ খন্তেক পাছত ময়ো যাম আপোন কৰ্তব্যৰ শিৱাজ্ঞা প্ৰভু নাৰায়ণ 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 ও
যাওঁ এতিয়া নিজ পতন